শৰীৰ ভাঙি পৰিলে সমলঞ্চে মনোবল ভাঙি পৰিব অসমীয়া সেনা। সেয়েহে যুদ্ধৰ ভয়াৱহ পৰিস্থিতিয়ে হেঁচা মাৰি ধৰাৰ আগতে অলপ বিশ্ৰাম কৰক বৰভকত। নহয়, এতিয়া বিশ্ৰামৰ সময় নহয়। পৰ্বতৰ গাত, পৰ্বতৰ নামনিত আৰু ভৈয়ামৰ বিভিন্ন স্থানত চিৰৈ পতাৰ নিৰ্দেশ দিয়া হৈছে। ইফালে নৈৰ পাৰত আৰু পানীৰ মাজতো গড় বন্ধাৰ কাম চলি আছে। দক্ষিণে পাণ্ডুৰ পৰা অসুৰৰ আলিলৈকে আৰু উত্তৰে শৰাইঘাটৰ পৰা কুৰুৱালৈকে ঠায়ে ঠায়ে যুদ্ধৰ আহিলাপাতি যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। গতিকে এতিয়া দিনে নিশাই কাম কৰি এই সকলোবোৰ সাজু কৰি তুলিব লাগিব। গুৱাহাটীৰ উত্তৰ পাৰে গড় সজাৰ কাম চলি আছে। হয়তো আজি নিশাটোৰ ভিতৰতে এই কাম সম্পূৰ্ণ হৈ উঠিব। উপলক, গড় সজাৰ কাম কিমান আগবাঢ়িছে চাই আহোঁ। বৰ ভাগৰ লাগিছে, চকু দুটাও টানি ধৰিছে। ৰাতি দুপৰ হ'ল, কলটিং জিৰাই লৈ ভাল হ'ব। আৰু নোৱাৰি, এইটো নিশা কাম কৰি এতিয়া শৰীৰটো একেবাৰে অভাৱ হৈ পৰিছে। ঠিকেই কৈছা, এতিয়া জিৰণিৰ প্ৰয়োজন। ব'লা ব'লা, কাম সামৰা, অলপ জিৰণি লৈ লওঁ। কি কোৱা? অসমীয়া ছোৱালীৰ মোলায়ম হাতেৰে নিচা খোৱাৰ মজাই বেলেগ। তোমাৰ গান নাচে নিচা দুগুণ বঢ়াইছে যেন পাইছো। নাচা আৰু নাচা, কি মজা! দেখাত যিমান সুন্দৰ, গান নাচতো সিমানেই সুন্দৰ। কি মজা! জানা, অসমীয়া সৈন্যই আমাৰ কিল্লাত প্ৰৱেশ কৰিছে। ইটাখুলি দুৰ্গ দখল কৰিছে বুলি শুনিব পাৰিছো।
নাই নাই, অসমীয়া সেনাৰ ইমান সাহস নাই। হয়তো সিহঁতে নাচ গান চাই ফূৰ্তি কৰিব আহিছে। জয় অসম মাতৃ জয়। কি সেয়া অসমীয়া সেনাৰ জিন্দাবাদ ধ্বনি। দুশ্মন আহি ওচৰ পালেহি। সৈয়দ ছানা সাজু হোৱা, হিলৈ কামান বৰটোক সাজু কৰা, আক্ৰমণ। ব্যৱস্থা কৰিব লাগে। বুঢ়া গোহাঁই, বৰ গোহাঁই, বৰবৰা, আপোনালোকে ভাগি যোৱা কোট বুৰুজ আৰু গড় প্ৰাঞ্চীৰ মেৰামতিৰ ব্যৱস্থা কৰক। জোখৰীয়া খাৰঘৰীয়াক খাৰ বাৰুদ তৈয়াৰৰ বাবে সকলো দিহা কৰাৰ আদেশ দিয়ক। প্ৰজা পাই কোনোৱে যাতে বহি নাথাকে, সকলোৱে নিজ নিজ কামত যাতে নিয়োজিত হয়, তাৰ বাবে দা ডাঙৰীয়া বিষয়া বৰ্গক কৰ্তব্য ভগাই দিয়াৰ ব্যৱস্থা কৰক। হিলৈদাৰী, বাৰুৱতী, ভৰালী বৰুৱা সকলোৱে নিজ নিজ দায়িত্ব পালন কৰিছেনে নাই তাৰ তদাৰক কৰিব। মই নিজেই যুদ্ধৰ প্ৰস্তুতিৰ বুজ ল'ম। স্বৰ্গদেউৰ আদেশ শিৰোধাৰ্য। আপোনাৰ নিৰ্দেশত দা ডাঙৰীয়া, প্ৰজা পাই সকলোৱে নিজ নিজ কামত ব্যস্ত হৈ পৰিছে। জখৰীয়া খাৰঘৰীয়াই খাৰ বাৰুদ তৈয়াৰৰ তদাৰক কৰিছে। সহকাৰীয়ে ধনুকাৰ সাজিছে। হিলৈ দাৰীয়ে দায়িত্ব পালন কৰিছে। যুদ্ধৰ বাবে সকলো সাজু, সকলোৰে মনত প্ৰাণত বিজয়ৰ কামনা। চাৰিওফালে মাথোন ৰুলুমাত পৰিৱেশ। যুদ্ধুন্মাদ অসমীয়া সৈনিকৰ হৃদয় ৰণৰ জেউতিৰে উদ্ভাসিত। যুদ্ধ সমাগত, কিন্তু চিন্তা নেতৃত্ব দিব কোনে? মোৰ চকুযোৰে অনবৰতে বিচাৰি ফুৰিছে সমাগত যুদ্ধৰ বাবে এজন সুযোগ্য সেনাপতি। তেওঁ হ'ব লাগিব হাৰে হিমজুৱে অসমক ভাল পোৱা এজন উদ্বুদ্ধ শৃংখলিত নৱপুৰুষ, যাৰ সুদৃঢ় আৰু সুদক্ষ নেতৃত্বত অসমে আকৌ হাঁহিব, যাৰ পৰাক্ৰমত অপমানৰ কলীয়া ডাৱৰ আঁতৰাই পোহৰাব নীলাভ দিগন্ত। উদিত সূৰ্যৰ আভাৰে যিজনে লিখিব পুনৰ অসমৰ ভৱিষ্যত দিনবোৰ। কোন কোন আছে তেনে শৌৰ্য বীৰ্যৰ অধিকাৰী বীৰ? কোনে পাৰিব হিত সন্মান ঘূৰাই আনিব? কোনে দিব পাৰিব বিশাল আহোম বাহিনীৰ নেতৃত্ব? সন্ধান পাইছেনে স্বৰ্গদেউ তেনে নেতৃত্ব দিব পৰা অসম মাতৃৰ সন্তানৰ? স্বৰ্গদেৱে মন কৰিলে নিজেই ওচৰতেই তেনেদূৰৰ সন্ধান উলিয়াব পাৰিব। মই ভাবো স্বৰ্গদেৱৰ তীক্ষ্ণ মেধা সম্পন্ন দৃষ্টিত নিশ্চয় ধৰা পৰিছে। অসমীয়া সৈন্যৰ মাজত বেছ মিলা প্ৰীতি। হিন্দুৱে মুছলমানৰ হাতে খায়। সেনাপতিৰ এটা নিৰ্দেশত সৈন্যসকলে প্ৰাণ দিবলৈকো সাজু থাকে। কোনো ভুলৰে ক্ষমা নহয়। ভুলৰ শাস্তি মৃত্যুদণ্ড। তেনেস্থলত আতন বুঢ়াগোহাঁইৰ দৰে চতুৰ আৰু বুদ্ধিয়ক ৰাজমন্ত্ৰী আৰু সাহসী দেশভক্ত বৰ সেনাপতি লাচিত বৰফুকনে নেতৃত্ব দিছে অসমীয়া সেনাৰ। ধন্য এই দেশ, ধন্য ৰজা, যাৰ লগত আছে লাচিত বৰফুকনৰ দৰে বীৰ। চাহাবুদ্দিন তালিছে কৈ থৈ গৈছে, কোনো বিদেশীয়ে অসমত প্ৰৱেশ কৰাৰ পিছত জীৱিতভাৱে ওলাই যাব পৰা নাই। কিন্তু এইবাৰ ব্যতিক্ৰম হ'ব।
মীৰজন্মৰ দৰে এই ৰামসিংহকো এইবাৰ অসমীয়া সেনাই গুৱাহাটী দখল বিৰাট যুদ্ধে এৰি দিব। অসমৰ সেনাপতিলৈ বাৰ্তা পঠোৱা, যদি ৰক্তক্ষৰণ নিবিচৰা গুৱাহাটী আমাক এৰি দিয়া, নহলে এঘৰি যুঁজ দিয়া। যুদ্ধৰ সা সঁজুলি নাই যদি আমি দিম। অসমীয়াৰ 20,000 সৈন্যক মাৰি নিঃশেষ কৰিবৰ বাবে আমাৰ বেছি সেনাৰ প্ৰয়োজন নহব। এই বাৰ্তা বৰফুকনক দিয়াৰ ব্যৱস্থা কৰা। ৰণলৈ সাজু হোৱা। আলাবৈ পাহাৰৰ টিঙৰ পৰা অসমীয়া সেনাই খেদি আহিছে আমাক। আমিও তীব্ৰ আক্ৰমণ চাম। আগবঢ়া।